কোনোবাই বৰ ভাল কথা এষাৰ কৈছিল যে উদ্দেশ্যবিহীন জীৱন পালবিহীন নৌকাৰ দৰে। নমস্কাৰ, মই মনোৰঞ্জন বি পজিটিভৰ মজিয়াৰ পৰা সফল মানুহৰ পৃথিৱীলৈ আপোনাক জনাইছোঁ স্বাগতম। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব, আৰু যদি বেয়া লাগে তেন্তে কমেণ্টত জনাব। সফলতা এনেই নাহে, তাক বাধ্য কৰিব লাগিব, তেতিয়াহে আহিব। সকলো সফল মানুহৰ জীৱনবোৰ আৰম্ভ হয় একোটা বিশেষ উদ্দেশ্য লৈ। কোনো বাধা, কোনো বিঘিনিয়ে সেই উদ্দেশ্যত আঘাত হানিব নোৱাৰে। সফলতাৰ ৰাস্তা ইমান সহজ নহয় যিমান সহজ বিফলতাৰ ৰাস্তা। পৰীক্ষাত ফেইল হ'বলৈ জানো কোনো কষ্ট কৰিব লাগে, কিন্তু ভাল ৰিজাল্ট কৰিবৰ বাবে সফল সেইজনেই হয় যিজনে নিজকে ভিৰৰ মাজৰ পৰা উলিয়াই আনি অকণমান বেলেগ ৰাস্তাৰে আগবাঢ়িব পাৰে। আৰু তাৰ বাবে আৰম্ভণিতে নিৰ্ধাৰণ কৰি ল'ব লাগিব নিজৰ জীৱনৰ লক্ষ্য কি। সেই যে স্কুলত ৰচনা লিখিছিলা, মোৰ জীৱনৰ উদ্দেশ্য, মাই এইম ইন লাইফ, সেই উদ্দেশ্য কেৱল কাগজতে আবদ্ধ নাৰাখি বাস্তৱায়িত কৰাৰ সময় এতিয়া। জীৱনটো কাৰ? সপোনবোৰ কাৰ? তেন্তে সপোনবোৰ পূৰণ কৰিব লাগিব কোনে? তুমিয়ে কৰিব লাগিব, নহয়নে? কেতিয়া কৰিবা? আৰম্ভ কৰিলানে তোমাৰ যাত্ৰা লক্ষ্যস্থলত উপনীত হ'বলৈ? উঠা, জাগা, দৌৰা, আৰু তেতিয়ালৈকে নৰবা যেতিয়ালৈকে তোমাৰ লক্ষ্যস্থলত উপনীত হ'ব নোৱাৰা। মই নাজানো তোমাৰ উদ্দেশ্য কি, কমেণ্টত জনাই দিবা, এবাৰ চাই ল'ম। কিন্তু মনত ৰাখিবা, জীৱনৰ উদ্দেশ্য পূৰণ কৰা ইমান সহজ নহয়। তাৰ বাবে লাগিব মনৰ দৃঢ়তা আৰু অশেষ ধৈৰ্য। উদ্দেশ্য পূৰণত সেইজনেই সফল হয় যিজনে সপোন দেখিব জানে আৰু সেই সপোন বাস্তৱ হ'ব বুলি বিশ্বাস কৰিব জানে। তোমাৰ নিজৰ ওপৰত বিশ্বাস আছেনে? তেন্তে তাক প্ৰমাণ কৰি দেখুওৱা। এবাৰ ভাবি চোৱাচোন, তোমাৰ মুখখন প্ৰথমবাৰ দেখা পাই তোমাৰ মাৰাই কি সপোন দেখিছিল, আৰু তোমাৰ দেউতাৰাই দিন ৰাতি এক কৰি কষ্ট কৰি গৈছে, কিন্তু তোমাক জানিব দিয়া নাই, তোমাক অনুভৱ কৰি দিব দিয়া নাই কোনো অভাৱৰ কথা। বছৰে বছৰে একেযোৰ কাপোৰকে, একেযোৰ জোতাকে তেওঁ পিন্ধি আছে, কিন্তু নতুন কিনা নাই। কেলেই বাৰু জানানে? প্ৰশ্ন কৰিবা নিজকে, কিজানি উত্তৰবোৰ বিচাৰি পোৱা, আৰু বিচাৰি পালে মোকো জনাবা। বাৰু বাদ দিয়া সেইবোৰ। তুমি কি সপোন দেখিছিলা যেতিয়া সৰু হৈ আছিলা, যেতিয়া পৰিচয় হোৱা নাছিল এই স্বাৰ্থপৰ পৃথিৱীৰ লগত? হয়, মই স্বাৰ্থপৰ বুলি কৈছোঁ, কাৰণ এইখনেই সেই পৃথিৱী য'ত তোমাৰ সপোনৰ কথা শুনি হাঁহিছিল মানুহবোৰে। তোমাক উৎসাহ দিবলৈ এৰি তোমাৰ মনটোক নেতিবাচক কৰি পেলাইছিল, আৰু তোমাক শিকাইছিল এক সীমাবদ্ধতাৰ ভিতৰত চিন্তা ভাৱনা কৰিবলৈ। আৰু তুমিও বিসৰ্জন দিছিলা তোমাৰ মনত তিল তিলকৈ গঢ়ি তোলা সেই সপোনবোৰ। দুখ নালাগেনে তোমাৰ? সপোনবোৰ তোমাৰ, আৰু সেইবোৰ পূৰণ তুমিয়ে কৰিব লাগিব। উঠা, জাগা, দৌৰা, আৰু তেতিয়ালৈকে নৰবা যেতিয়ালৈকে তোমাৰ লক্ষ্যস্থলত উপনীত হ'ব নোৱাৰা। তোমাৰ সপোনবোৰ পূৰণ কৰাত তোমাক কোনে সহায় কৰিব জানানে? তুমি নিজেই। বিশ্বাস কৰিবলৈ শিকা নিজকে। এই পৃথিৱীত মাথো এজন মানুহেই তোমাক ভালদৰে বুজি পায়, সেয়া তুমি নিজেই। গতিকে নিজক প্ৰশ্ন কৰা, তুমি কি কৰিব খোজা? তাতকৈ ডাঙৰ কথা হ'ল তুমি কিয় কৰিব খোজা? তোমাৰ জীৱনৰ যি উদ্দেশ্য তুমি নিৰ্ধাৰণ কৰিছা তাৰ কাৰণ কি? সেই উদ্দেশ্য পূৰণ হ'লে কাৰ কি লাভ হ'ব? দেখিবা, কিয়টো যেতিয়া পৰিষ্কাৰ হ'ব, কেনেকৈ বুলি কোনো প্ৰশ্নই তোমাক আমনি কৰিব নোৱাৰে। তোমাক প্ৰশ্ন কৰা প্ৰতিজন মানুহক, তোমাক ঠাট্টা কৰা প্ৰতিজন মানুহক, তোমাৰ বিশ্বাসক আঘাত কৰা প্ৰতিজন মানুহক তুমি কি উত্তৰ দিবা? মনত ৰাখিবা, তুমি কথাৰে কাৰো মুখ বন্ধ কৰিব নোৱাৰা। তোমাৰ হাতত মাত্ৰ এটাই ৰাস্তা খোলা আছে, সেয়া হ'ল প্ৰমাণ কৰি দেখুওৱা ৰাস্তা। ইমান বেছি সফল হৈ দেখুওৱা যাতে সেই মানুহজনে, যিজনে তোমাৰ সপোনক লৈ ঠাট্টা কৰিছিল, তোমাৰ মুখামুখি হ'বলৈ লাজ কৰে। আজিলৈ এইখিনিয়ে। দিছ ইজ মনোৰঞ্জন। বাই বাই।